এটি নতুন ভিডিঅ'ৰ সৈতে মই ধুপিয়ে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল অসম চিৰিয়াৰ পিটিলে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিশেষ ভিডিঅ'। মই আপোনালোকক আজি ধিং টাউনখন দেখাম বুলি ভাবিছো আৰু যেহেতু গোটেই ধিং টাউনখন দেখুৱাটো সম্ভৱ নহয়, তথাপিতো মই বিশেষ স্থান কেইটামান দেখাবলৈ যত্ন কৰিম। এতিয়া আমি প্ৰথমতে আগবাঢ়িছো শেৱালী কবি ৰত্নকান্ত বৰকাকতিদেৱৰ জন্ম স্থানখিনি চাবলৈ। এয়াই হৈছে শেৱালী কবি ৰত্নকান্ত বৰকাকতিদেৱৰ জন্মস্থান। ইয়াতে যদিও বিশেষ একো নাই। এতিয়া আমি আগবাঢ়িছো ধিং চাৰিআলিৰ ফালে। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু আমি আঠগাঁৱৰ মাজেদি গৈ আছো। এতিয়া মোৰ সোঁফালে আছে ধিঙৰ আটাইতকৈ পুৰণি লাইব্ৰেৰীটো, যাৰ নাম হৈছে প্ৰগতি লাইব্ৰেৰী। আৰু অলপমান আগবাঢ়ি গলে ইয়া আছে বাওঁফালে আটিগাঁও জুৰিয়া নামঘৰ। ইয়াতে নাম হৈ আছে। আৰু এতিয়া আমি আগবাঢ়িম ধিং চাৰিআলিৰ ফালে। এই ৰাস্তাটোদি চিধা গৈ থাকিলে আমি ধিং বজাৰ পামগে। যদিও আমি এতিয়া বাওঁফালে সোমাম আৰু এইফালে ধিং চাৰিআলিৰ ফালে আমি যাম। তেনেহলে বলকচোন। এয়া আমি হাজৰিকা বংশৰ মাজৰ ৰাস্তাটোদি গৈ আছো। আৰু এয়া মোৰ ফ্ৰণ্টত থকা বিল্ডিংটো হৈছে ধিং গাৰ্লছ হোষ্টেল। আৰু ইয়াতে যেহেতু এতিয়া কোভিড কেয়াৰ চেণ্টাৰ হৈ আছে, সেইকাৰণে আমি সেইফালে নাযাওঁ। এতিয়া আমি ৰাইট টাৰ্ণ লৈ চাৰিআলিৰ ফালে যাম। এইটো হৈছে ধিং মৈৰাবাৰী সংযোগী মূল পথ। আৰু ইয়াৰ অপজিট চাইডে গৈ থাকিলে আমি মৈৰাবাৰী পামগে আৰু পাতিকিবৰীও পোৱা যায়। এতিয়া মোৰ সোঁফালে আছে ধিং আঠগাঁও সাৰ্বজনীন বুঢ়া নামঘৰ আৰু বাওঁফালে আছে ধিং গাৰ্লছ হাইস্কুল। আৰু তাৰ কাষৰ ফিল্ডখন, তাতে মুকলি ৰাস হয় বা নতুবা কিবা অনুষ্ঠানো পাতে। আৰু মোৰ বাওঁফালে থকা ৰাস্তাটোদি ধিং জৱাহৰ নৱোদয় বিদ্যালয়লৈ যাব পাৰি। আৰু এয়া হৈছে ধিং ৰত্ন ভৱন। এই ভৱনটো শেৱালী কবি ৰত্নকান্ত বৰকাকতিদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে। আৰু এয়া হৈছে শেৱালী কবি ৰত্নকান্ত বৰকাকতিদেৱৰ প্ৰতিমূৰ্তি। এতিয়া যিহেতু লকডাউন চলি আছিল, সেইকাৰণে ইয়াতে বঞ্চন গজি গৈছে, কিন্তু প্ৰায়ভাগ সাংস্কৃতিক অনুষ্ঠান ইয়াতে পতা হয়। আৰু এতিয়া আমি আগবাঢ়িম ধিং চাৰিআলিৰ ফালে। তেনেহলে বলকচোন আমি আগুৱাই যাওঁ। এয়া হৈছে ধিং চাৰিআলি। আৰু মোৰ সোঁফালে থকা ৰাস্তাটোদি গলে ধিং বজাৰ পাব পাৰি, এই ৰাস্তাটোদি গলে। আৰু মোৰ সোঁফালে আছে ধিং পোষ্ট অফিচ। আৰু মোৰ ফ্ৰণ্টত থকা ৰাস্তাটোদি ধিং MP স্কুল, LP স্কুল আৰু সমবায়লৈ যাব পাৰি। আৰু ধিঙৰ দৌৰাণী হিমা দাসৰ ঘৰলৈও যাব পাৰি। আৰু এয়া হৈছে ধিং টাউন ক্লাব। আৰু এয়া হৈছে শিৱ মন্দিৰ। এয়া মোৰ বাওঁফালে আছে শাৰী শাৰী আজাৰ গছ। আজাৰ ফুলাৰ সময়ত এই ঠাইখিনি দেখিবলৈ বৰ ধুনীয়া লাগে। আৰু এয়া মোৰ সোঁফালে আছে হেণ্ডলুম অফিচ আৰু বাওঁফালে আছে PWD অফিচ। আৰু এই ৰাস্তাটো হৈছে KB ৰোড। এইফালে গৈ থাকিলে আমি ধিং প্ৰি প্ৰাইমাৰী স্কুলখন পাওঁ। আৰু এয়া হৈছে ধিং চক্ৰ বিষয়াৰ কাৰ্যালয়, অৰ্থাৎ ধিং চাৰ্কুল অফিচ। আৰু মোৰ বাওঁফালে আছে ধিং পৌৰসভাৰ কাৰ্যালয়, অৰ্থাৎ ধিং টাউন কমিটি। আৰু এয়া মোৰ সোঁফালে আছে IB। আৰু এয়া হৈছে ভেটেনেৰী হস্পিটেল। আৰু মোৰ সোঁফালে আছে ধিং পুলিচ ষ্টেচন।
আৰু ঢিং পুলিচ ষ্টেচনৰ ঠিক সন্মুখতে আছে ঢিং কেবি স্কুল ঢিঙৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় লগতে সকলোৰে আবেগ ঢিং কেবি স্কুল অৰ্থাৎ ঢিং খগেশ্বৰ বৰা হাই ছেকেণ্ডাৰী স্কুল এতিয়া যেহেতু স্কুল বন্ধ হৈ আছে সেইবাবে মই আপোনালোকক ভিতৰটো ভালকৈ দেখাব নোৱাৰিম যদি কেতিয়াবা সুবিধা পাওঁ তেনেহলে আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' মই আপলোড কৰিম যদি আপোনালোকে বিচাৰে এতিয়া মই বাহিৰৰ পৰাই দেখাবলৈ যত্ন কৰিছো আৰু মোৰ বাওঁফালে থকা পথটোৰে চিধাচিধি গৈ থাকিলে আমি ব্ৰহ্মপুত্ৰ নদীখন পাওঁ আৰু এয়া হৈছে শ্বহীদ তৰ্পণ তেনেহলে এতিয়া বলকচোন আমি ঢিং বজাৰৰ ফালে আগবাঢ়ো সোঁফালে আছে নাট্য মন্দিৰ যদিও এতিয়া সম্পূৰ্ণ হৈ উঠা নাই আৰু এয়া হৈছে শ্ৰদ্ধেয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি আৰু এইটো হৈছে ঢিং নগাঁও সংযোগী পথ এই পথটোৰে গ'লে আমি বৰদোৱা নগাঁও পাব পাৰো বৰদোৱা সকলোৰে চিনাকি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আমাৰ ঢিঙৰ পৰা নিচেই নিলগতে অৱস্থিত যদি আপোনালোকে বৰদোৱা চাবলৈ এতিয়ালৈকে অহা নাই তেনেহলে নিশ্চয়কৈ আহিব আৰু এই মোৰ সোঁফালে থকা পথটোৰেদি গ'লে আকৌ আমি ঢিং আঠগাঁও পাবগৈ পাৰো এয়া হৈছে হনুমান মন্দিৰ আৰু মোৰ বাওঁফালে আছে ঢিং খ্ৰীষ্টজ্যোতি স্কুল এয়া হৈছে আমাৰ সকলোৰে চিনাকি সকলোৰে পৰিচিত ঢিং বজাৰ আৰু এয়া মোৰ বাওঁফালে আছে SBI আৰু মোৰ ফ্ৰণ্টত আছে ঢিং তলিবৰ বিল আৰু এতিয়া আমি সোমাম শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত তেনেহলে বলকচোন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জগন্নাথ মন্দিৰ চাওঁ আৰু মোৰ সোঁফালে আছে শংকৰদেৱ নামঘৰ অৰ্থাৎ শংকৰ সংঘৰ নামঘৰ এয়া আমি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিছো আৰু মোৰ সোঁফালে থকা ফিল্ডখনত ইয়াতে ৰাস থিয়েটাৰ আদি অনুষ্ঠিত হয় আৰু এয়াই হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঢিং জগন্নাথ মন্দিৰ আৰু এয়া মোৰ বাওঁফালে আছে শিশু উদ্যান এতিয়া বন্ধ অৱস্থাত আছে তেনেহলে বলকচোন আমি জগন্নাথ মন্দিৰটো পৰিদৰ্শন কৰি লওঁ এইখন হৈছে ৰথ ৰথযাত্ৰাৰ সময়ত এই ৰথখনে ওলোৱা হয় শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ এতিয়া বলকচোন আমি শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰি লওঁ
এতিয়া মই আপোনালোকক লৈ যাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোৰম ঠাইলৈ যোনখন আমি তলিবৰ বিল পাই আহিছো সেইখনেই এইফালি গৈছে আৰু ইয়াতে চাওকচোন ইমান ধুনীয়া মনোৰম পৰিৱেশৰ সৃষ্টি কৰিছে নহয় জানো আজিৰ যাত্ৰাটোৰ মূল সংগী হৈছে মোৰ শৈশৱৰ বান্ধৱী উদ্দীপনা শইকীয়া আৰু বেছি সময় ইয়াত ৰৈ নাথাকি আমি আগবাঢ়ো থিং কলেজৰ ফালে যেহেতু অলৰেডি ভিডিওটো বহুত দীঘল হৈ গৈছে এতিয়া জগন্নাথ মন্দিৰৰ পৰা ওলাই মোৰ ঠিক ফ্ৰণ্টত আছে ঢিং পাব্লিক স্কুল আৰু এতিয়া আমি লেফট টাৰ্ণ লম আৰু সেইফালেৰে ঢিং কলেজলৈ যাম আৰু মোৰ বাওঁফালে থকা পথটোৰে দৌৰাণী হিমাদাসৰ ঘৰলৈ যাব পাৰি আৰু এইফালে ষ্টেডিয়াম আৰু ইলেক্ট্ৰিচিটি বৰ্ডলৈও যাব পাৰি অৰ্থাৎ ASEB আৰু এইফালে গৈ থাকিলে আমি ঢিং PHU পাব পাৰো আৰু এইফালে গৈ থাকিলে আমি নগাঁও বৰদোৱা পাব পাৰো আৰু মোৰ বাওঁফালে আছে ঢিং কলেজ তেনেহলে বলকচোন ঢিং কলেজখন চাই লওঁ এয়াই হৈছে ঢিঙৰ আন এক ঐতিহ্যমণ্ডিত আৰু সকলোৰে আবেগ ঢিং কলেজ যেহেতু কলেজখন খোলা আছিল সেইকাৰণে মই ভিডিওটো দেখুৱাব পাৰিছো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাইছে এতিয়া ঢিং কলেজৰ পৰা ওলাই অলপমান বজাৰ কৰিবলৈ আছে ফুলৰ টাব সব তেনেকুৱা কিবা কিবি বজাৰ কৰি আমি ঘৰৰ অভিমুখে যাত্ৰা কৰিম যেহেতু অলৰেডি ভিডিওটো বেছি দীঘল হৈ গ'লে সেইকাৰণে মই আৰু স্থান দেখাব নোৱাৰিম তেনেহলে বলকচোন আমি ঘৰৰ অভিমুখে আকৌ যাত্ৰা কৰোঁ এতিয়া ঠিক 5টা বাজিছে আৰু এয়া হৈছে ঢিং ৰেণুমালা বিবাহ ভৱন আৰু মই আগত কৈছোই যে মোৰ বাওঁফালে থকা পথটোৱেদি আকৌ আঠগাঁও পাবগৈ পাৰি এতিয়া মই আপোনালোকক দেখাম ঢিং সাৰ্কল অফিচ এয়া হৈছে ঢিং চাৰিআলি আৰু এয়া হৈছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু এয়া হৈছে ঢিং পোষ্ট অফিচ আৰু বাকিখিনি মই কৈছোৱে এয়া হৈছে টাউন ক্লাব লগত আছে শিৱ মন্দিৰ
কৈছো মোৰ খুফালে আছে হেলম অফিস আৰু সিধা গৈ থাকিলে ব্ৰহ্মপুত্ৰ আৰু পুৰণা পেপাৰ মিল পাব পাৰি আৰু এইটো হৈছে ঢিং কেবি ৰুট আৰু এইফালে সিধা গৈ থাকি ৰাইট টাৰ্ণ ললে আমি ঢিং কেবি প্ৰি প্ৰাইমাৰী স্কুলখন পাব পাৰো আৰু এইখন হৈছে চন্দ্ৰকান্ত বৰকাকতি শিশু উদ্যান আৰু অলপমান আগলৈ গলে পাম আমি ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আশা কৰো আপোনালোকে আজিৰ ভিডিওটো চাই ভাল পাইছে যদিহে ভাল পাইছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আৰু এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো আজিৰ ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আজিৰ ঢিং ভ্ৰমণ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছো